তো হেল্লো গাইজ ওয়েলকাম ব্যাক টু মাই নিউ ব্লগ। তো গাইজ আমি যাই আছোঁ আজি ৰাতিপুৱা ক'ত জানে না, আমি যাই আছোঁ আজি বৰপেটা। কাৰণ আমি যাই আছোঁ চিকাগোহঁতৰ ঘৰত গাইজ, চিকাগোহঁতৰ ঘৰত। আৰু আমাৰ মায়ে মই এইগিলা যাই আছোঁ মানে আৰু গোটেইকেইটাই। আৰু আমাৰ যোৱা আছিল হেৰি কি বুলি কনো বাইকত, কিন্তু আমি বাইকত আমি যাব নোৱাৰিম কাৰণ এই চলিটো মালতো ৰৈ গ'ল না, ইগোতো ৰৈ যাব লাগিব। এফালে আমি যাব নোৱাৰোঁ বাছত, এতিয়া তাৰমানে আমাৰ মায়ে মাথা ঘূৰাই, সেইকাৰণে আমি যাব লাগিব ট্ৰেইনত। আৰু আমাৰ ঘৰৰ চবৰে হেৰি ফাৰ্ষ্ট জাৰ্ণি হ'ব ট্ৰেইনত। এইটো যাই থাকে, ট্ৰেইনতে যাই থাকে বেছিভাগ, কিন্তু বাছত বহুত যায়। বমি আমি নহয় নেকি, আমাৰ বমি হয় গাইজ পুৰা ফিনিশ কাটা। আজি যাম মতো ধৰ যাম কেনেকুৱা লাগব কমনটো ভালে লাগব পুৰা হেপি। ইজন গাইজ 5:30 হৈছে আমি উঠছোঁ। আমাক গাইজ 5টাতে ৰেডি কৰি থৈ, কিন্তু এনে গাই আছে না, আমি আৰু গা চা ধুই ৰেডি 5টা বজাতে আমি যাম। আৰু আপোনালোকে চাই দিয়ক ব্লগটো গাইজ লাষ্টলৈকে। তো গাইজ আমাৰ তাতে বহুত টাইম বেয়া ঘটনা হৈ গ'ল। আমাৰ ট্ৰেইন আহিছে আমাৰ 6টা বজাত, কিন্তু আমাৰ আহিব তো হৈ গ'ল দেৰি, 16 মিনিট হৈ গ'ল দেৰি। সেইকাৰণে আমাৰ ট্ৰেইনখন গুচি গ'ল। তেনে আমি এতিয়া ৰখি থাকিব লগা আছে। আৰু এতিয়া আমাৰ ট্ৰেইন আছে 8:30 বজাত। আৰু এতিয়া আমি এতিয়া চাংচাৰি ষ্টেচন গাইজ ৰখি আছোঁ ট্ৰেইনখনৰ কাৰণে। কেতিয়া আহিব ট্ৰেইনখন, কেতিয়া আমি যাম গাইজ। এফালে ৰাখিছোঁ মই ৰোজা, এইফালে চাংচাৰি, আৰু এয়া ট্ৰেইন চেইন নাই। সেইফালে এখন ট্ৰেইন এখন ৰখি আছে আকৌ, মানুহ নিয়া নহয় এনেই। আৰু এইফালে পৰা চিকাগোক দেখাইছোঁ গাইজ, তাই মন মাৰি আছে মাকৰ কাৰণে, বোলে মনত পৰিছে, বেয়াকৈ মনত পৰিছে মাকৰ কাৰণে তাৰমানে। এইটো সেই গাইজ এয়া মাকৰ কাৰণে মনত পৰিছে। কি আছিল তেতিয়াহ'লে যাম এতিয়া, ভাল লাগব। যাওঁ এতিয়া, ভাল লাগব বোলে গাইজ, ভাল লাগব যেন, যাবো তেন্তে যাবো। আৰু আমি আৰু এনে থাকিব লাগব। আৰু আপোনালোকৰ যাওঁতে মই দেখাম আৰু ট্ৰেইনখন আহিব পিছত। আৰু তো গাইজ আমাৰ গাড়ীখন আহি গ'ল ফাইনেলি। এই 6টা কিমানৰ পৰা ৰখি এতিয়া আহি গৈছে। আৰু গাইজ গাড়ীখন আহি গৈছে, আজি নাই আমাৰ গাড়ীখন। এয়া গাইজ আহি পাইছে কিবা একদম ফাইনেলি। তো গাইজ মাৰ্চিডিজখন আহি গৈছে ইয়া আহি গৈছে ইয়া। তো গাইজ এতিয়া ফাইনেলি মানে সিহঁতৰ জেগাটো পাই গৈছোঁ বঢ়িয়াকৈ। মানে ভিউ চাই কিনে যাই আছোঁ, মনটো বহুত ভাল লাগি গৈছে। আৰু এইফালে মানস নদী পাই গ'লোঁ। এয়া ব্ৰহ্মপুত্ৰৰ দৰে গাইজ, ডাঙৰ পুৰা একদম বঢ়িয়া লাগছে গাইজ যাই কাৰণে, কি ধুনীয়া হাৱা। আৰু কিন্তু গাইজ এইখিনি যাত বেয়া ভয় লাগে, ৰেলখানে এইখিনি কেনেকুৱা মাত্ৰ খট 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 খটকৈ মাজলৈ যায়, পৰি যাব হেন লাগি যায় গাইজ। এইফালে চাওকচোন কি ধুনীয়া ন গাইজ, এইয়া এখন দলং, যোনটো গাড়ীৰ ৰাস্তা। তো গাইজ আমি ফাইনেলি আহি পালোঁ সৰভোগ। আৰু এতিয়া আমি আছোঁ সৰভোগৰ ৰেল ষ্টেচনত। আৰু এতিয়া আমি যাব লাগিব কলগাছি নেকি। আৰু আপোনালোকক ৰেলটো ভিডিঅ'খিনি নেদেখালোঁ, আৰু গা চা বেয়া লাগিছিল সেইকাৰণে। ভাল আৰু অলপমান যাব লাগে, আপোনালোকে চাব কি মজা। ঘৰ গাঁৱত গৰম বজাৰ গাইজ, গৰম বজাৰ গাইজ। ফাইনেলি এতিয়া পালোঁ আৰু সিহঁতৰ হাচিঙাহঁতৰ ঘৰ অলপ আছে। আৰু ইমান গাইজ মাকৈ আছে, পুখুৰী আছে, বঢ়িয়া লাগছে গাইজ আহি কিনে। ৰেণু দেখিছোঁ আৰু কেইখন গাড়ী হিচাপে নাই। আপোনালোকে চাই থাকক গাইজ। আমি 3বাৰমান গাড়ী সলালোৱে, লগতে আকৌ এতিয়া আকৌ আমি খোজকাঢ়ি লৈ যাই আছে। আমি ক'লোঁ ক'ৰ পাছত চাইকেল ভাড়া কৰি আন, আৰু দিম 50 টকা। তাই নুশুনিলে না আমাৰ কথা, আৰু খোজকাঢ়িছে সেইফালে সিহঁতৰ ঘৰ গাইজ। এই পথাৰৰ এই যে গাইজ মোক আজি ৰোজা ৰখা কৰি দিছে, ইফতাৰ কৰিলে মাতছি নহয়, চেছ কৰিছে আজি মোক। এই ইফতাৰ কৰা আজি গোটেই পইচা এটা উলিয়াই লৈছে ইফতাৰত, তাৰমানে আৰু যিখিনি খুৱাব চব তাই গাড়ী ভাড়াত থৈছে। আহি থাকক আপোনালোকে আমাৰ লগত। এলিয়েন 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 আহি গৈছে এলিয়েনে। তো গাইজ আজি তাৰমানে ঘৰত তাৰমানে ৰোজাখানা আছিল। আৰু আমি তাৰমানে ৰোজাখানাৰ কাৰণে আছিলোঁ, মাতিছিল যেন আছোঁ। আমি ইফতাৰ কৰি তাৰমানে বহুত মানুহ আছিল, সেইকাৰণে ভিডিঅ' তাৰমানে কৰি থাকিব ভাল লগা নাই। সেইকাৰণে তাৰমানে ভিডিঅ' তাৰমানে ভালকৈ বনোৱা নাই। আজি ব্লগটো এইখিনিতে সামৰণি মাৰিলোঁ। আৰু কালি তাৰমানে যোৱাৰ টাইমতে ব্লগ এটা বনাম, নেক্সট ব্লগটোত আপোনালোকে চাব, তাৰমানে যোৱা ব্লগটোৰে পৰা।